এই টকাখিনিৰ আমি অকণমান এনেকে উচিত ব্যৱহাৰ কৰোঁ কেনেকে ব্যৱহাৰ কৰিব লাগে আমি কোৱা নাই যাতে আমাৰ স্কুলখন বেলেগতকৈ অলপ বেলেগ হয় অহা বছৰ যিবিলাকে গুণোৎসৱত আজিৰ A+ পোৱাবিলাকে যদি অহাবাৰ A+ পায় তেতিয়ালে আমি তেওঁলোকক 50,000 টকা কৈ দিম এইবাৰ 25,000 দিছো দুবাৰ পালে 50,000 টকা দিম টকাটো কি আৰু আপোনালোকে স্কুল কেখন ডেভেলপ কৰক বেলেগতকৈ স্কুল কেখন ডেভেলপ কৰক যাতে এটা সময়ত আমি আপোনালোকৰ স্কুল কেখনক মডেল স্কুললৈকে আমি আগবঢ়াই লৈ গৈ থাকিব পাৰো শিক্ষকৰ অভাৱ আছে লাহেকৈ আপোনালোকৰ এই 4,000 স্কুল যেতিয়া দুটা বছৰ আপোনালোকে একেলগে গুণোৎসৱ পাব A+ পাব লাহেকৈ আমি আপোনালোকৰ স্কুল কেখন এনালাইসিস কৰিম যে এই স্কুলখনত এজনকৈ আৰু আমি শিক্ষক দিয়াৰ ব্যৱস্থা কৰো ঠিক আছে আৰু কোনোবা যদি পতি হাজবেণ্ড আছে ওয়াইফ দূৰত আছে ওয়াইফ গৰাকীক লৈ আহিব আপোনালোকৰ স্কুলত মোৰ কোনো অসুবিধা নাই দূৰত থাকিলে লৈ আহিব ধুবুৰী নগাঁৱত থাকিলে লৈ আহিব মোৰ কোনো অসুবিধা নাই এইবাৰ এটো সুবিধা নিদিও ট্ৰান্সফাৰৰ পোৰ্টেলটো চলি আছে অহা বছৰ আপোনালোকক মই এটো সুবিধা দিম যে এই 4,000 A পাই আপোনালোকৰ শিক্ষক আৰু আপোনালোকৰ পছন্দৰ মতে এজন শিক্ষক আনা আমি আপোনালোকক কৈ দিম যে আপোনালোকে যতে আছে আপোনালোকে আনক খালি আনাৰ আগতে শিক্ষকজনৰ লগত কন্টেক্ট কৰি লৈ আহিব যে আমাৰ স্কুলখন কিন্তু সবচে ভাল হ'ব লাগিব মই আৰু আজি এটা কথা এটা সৰু কৰি ঘোষণা কৰি দিছো মই 17 চনতো কৈছিলো কিন্তু কোভিডৰ কাৰণে মই কৰিব নোৱাৰিলো যি কেখন বিদ্যালয় গুণোৎসৱত দুটা বছৰ A+ কৰি পাই থাকে সেই স্কুলত যদি সৰ্বশিক্ষাত কোনোবা ষ্টেট পুল বা কন্ট্ৰাকচুৱেল টিচাৰ আছে তেওঁলোকক আমি ডাইৰেক্ট ৰেগুলাৰাইজ কৰি দিম হ'ব দুবছৰ হ'ব লাগিব আৰু এনেও মোৰ কিবা কিবি ইচ্ছা আছে সবক কৰা কিন্তু আপোনালোকক আগত কৰি দিম যে এইখিনি স্কুলত A+ দুবছৰ একেলগে পালে সেইকাৰণে এইবাৰ যিখিনি A+ পালে হিহঁতক ট্ৰান্সফাৰ পৰা যাব হাক দিব যে বেছি লাগি থাকিলে নেক্সট স্কুলখন গলেতো এটো ৰেকৰ্ড নাপাব এইবাৰো যেতিয়া A+ পালে অহাবাৰো A+ পালে তেতিয়া সেই টিচাৰ কেজনক আজি মই ৰাজহুৱা কৰি কৈ দিছো যে এক দিনত ৰেগুলাৰাইজেশ্যন হ'ব এটা আজিয়ে মই কৈ থৈ দিছো আৰু এই বছৰ গুণোৎসৱটো আহিয়ে গ'ল কেতিয়া ডিসেম্বৰ নহয় জানো ৰনুজা জানুৱাৰীত আহিয়ে গ'ল বিহু ৰেগুলাৰাইজেশ্যনৰ কাগজ লৈ বিহু খাব পাৰিব হয় না নহয় গতিকে আপোনালোকে খুব ধুনীয়াকৈ এই স্কুলখিনিক জানুৱাৰীৰ কাৰণে একেবাৰে সাজু কৰি ৰাখক দুবাৰ A+ পাব লাগে আৰু মনত এটা প্ৰতিজ্ঞা লৈ যাওক যে কাখৰ প্ৰাইভেট স্কুল কেখনক আমি কম্পিটিশন দিম